হাই গাইছ আজি মানে ৰাতিপুৱাই মানে ওলালোঁ নগাঁৱলৈ বুলি আৰু নগাঁৱত মানে যাবলৈ কাৰণে পূৰা গাড়ীত বস্তু পূৰা সামৰি ল'লোঁ গাইছ মানে নগাঁৱত আমিনো কিয় যাম বা কি হয় তাৰ বিষয়ে অলপ আপোনালোকে চাই থাকিব ভিডিঅ'টো যাতে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকে বুলি আশা কৰিছোঁ তো এতিয়া আমি যামগৈ আৰু যোৱা ভিডিঅ'টো আপোনালোকে যিমান পাৰে চাই থাকিব এতিয়া বৰ্তমান আমি বস্তু পূৰা মানে গাড়ী চাড়ী সোমাই ল'লোঁ গাইছ মানে হ'ল গাড়ী আৰু ইয়াতে পূৰা বেলপাত চেলপাত বহুতখিনি চাৰা পূজাৰ বস্তু সোমাই ল'লোঁ তো পূজাৰ বস্তু বৰ্তমান সোমোৱাই আনে আমি এতিয়া যামগৈ আৰু ইয়াৰ পূৰা মানে টুল চুল পূৰা লৈ লৈছোঁ গাইছ মানে যিমানখিনি বস্তু আছে ইমানখিনি লৈ লৈছোঁ আৰু ইফালে আমাৰ ড্ৰাইভাৰ ফালে ছাৰহঁত ৰেডি হৈ আছে আগতে মই এখন অহা অভাৰ ব্ৰিজটো নাছিলে এতিয়া ধুনীয়াকৈ অভাৰ ব্ৰিজ বনাইছে আৰু কি ধুনীয়া গাইছ আজিকালি এক্সিডেণ্টবিলাক হৈ থাকে নহয় এই এক্সিডেণ্টবিলাক অলপ কমিছে তো অভাৰ ব্ৰিজটো বনাই দিয়াৰ পৰা ধৰি কি ধুনীয়াকৈ হৈছে এতিয়ালৈকে অপেনিং কৰা নাই আৰু সম্পূৰ্ণ হোৱা নাই সম্পূৰ্ণ হোৱালৈ এদিন ঘূৰিব আহিম আৰু নিশ্চয় এনেকৈ দেখাম আপোনালোকে যিমান পাৰে আৰু ইয়াৰ গাইছ মানে আমি পূৰা আহি আছোঁ চাওক গছ বন ধূলি চুলি মানে পূৰা হৈ গ'ল আৰু এইফালে আমি গৈ আছোঁ এতিয়া আশ্ৰমটো বোলে ক'ৰবাত এইখিনিতে আছে আমি বহুতখিনি আফচোচ লাগিছে মানে ৰাস্তাই পুস্তাই সুধি গৈ আছোঁ গাইছ মানে চাওক আৰু এনেকৈ কৰি মানে গাঁৱে মাজে গৈ আছোঁ এতিয়ালৈকে পোৱা নাই আমি আশ্ৰমটো এতিয়া চামগৈ আৰু কিমানখিনি পাৰে মানে চাই থাকিব শেষলৈকে দেখাব চেষ্টা কৰিম এতিয়াও পোৱা নাই আমি আশ্ৰমটো মানে বহুত চাৰা মানুহক সুধি গৈছোঁ আমি প্ৰথমবাৰ আহিছোঁ গাইছ সেইকাৰণে মানে চিনি নাপাওঁ আৰু কেতিয়াও অহা নাই এবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ আৰু এইখিনিতে আমি অলপ ৰখি আনে আৰু দাদাকেইজনক মানে সুধি আনে আমি ঘৰলৈ চাই থাকিব 108খন যজ্ঞ গ্ৰন্থ হয় নগাঁও নৱময় ন গাঁৱত এটা ভিতৰি অঞ্চলত মানে আশ্ৰমটো মানে পতা হৈছে তো সেই যজ্ঞটো বোলে 108খন হয় কেনেকুৱা হয় এঠাইতে সকলোৱে ঠিক কৰিব বোলে চাওঁ গাড়ী পাৰ্কিং হয় ইয়াত মানে গাড়ী চাড়ী আমাৰ গাড়ীটো পূৰা মানে ঘূৰাইছোঁ আমাৰ গাড়ীটো পূৰা বেক কৰি মানে সোমোৱাই দিব দিছে তো চাই থাকিব মানে শেষলৈকে মানে এইখিনিকে বেক কৰিম তো বেক কৰি মানে এইখিনি জেগাতে সোমাই দিব দিছে মানে ইয়াত চাওক এইখিনিতে সোমাই দিব দিছে গাড়ীটো এখন গাড়ী আছে ইয়াতে সোমাই দিব 108খন যজ্ঞ গ্ৰন্থ হোৱা ঠাইত মই এতিয়া উপস্থিত আছোঁ আৰু তো সেই যজ্ঞনো কেনেকৈ হয় বা কি হয় মানে কিমানখিনি ডাঙৰ বা ক'ৰ পৰা মানুহে আহি ইয়াৰ বিষয়ে আপোনালোকক অলপ দেখাবলৈ যাম আৰু কেনেকুৱা কি ফেচিলিটি হৈছে কি কৰিছে তাৰ বিষয়ে অলপ আপোনালোকক দেখাবলৈ যাম আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব যাতে স্কিপ নকৰাকৈ চাই থাকিব বুলি আশা কৰিছোঁ যিটো নগাঁও ভিতৰি গাঁও নগাঁৱতে লগ পালোঁ আমাৰ তিৱা ছোৱালীকেইজনী গাইছ মানে কিমান ভাল লাগিছে তিৱা ছোৱালী আৰু কাৰ্বি ছোৱালীকেইজনী মানে লগ পালোঁ ভাল লাগিছে আৰু তেওঁলোকৰ লগত বহুতখিনি কথা পাতিলোঁ কিবা কিবি কলেজৰ কিবা কিবি কথা পাতিলোঁ তেওঁলোকে বোলে তাতে আশ্ৰমৰ য'ত আছে তাতে বোলে কম্পিউটাৰ ক্লাছ টাইপিং কৰে সেই কম্পিউটাৰ ক্লাছো টাইপিং কৰে বোলে গাইছ মানে বহুতখিনি কিবা কিবি এড্ৰেছ সুধিলোঁ ভাল লাগিলে তো যিখিনি নহওক আশ্ৰমটো মানে এখন যজ্ঞগ্ৰন্থ হোৱা ঠাইত মই এতিয়া উপস্থিত আছোঁ চ' গাইছ মানে দেখাই আছোঁ আপোনালোকক মানে কেনেকৈনো 108খন যজ্ঞগ্ৰন্থ হয় মানে কেনেকৈ মানুহবোৰ শাৰী পাতি বহি গৈছে ইয়াৰ বিষয়ে অলপ দেখাই আছোঁ আপোনালোকক যিমানখিনি পাৰে চাই থাকিব শেষলৈকে আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব বুলি আশা কৰিছোঁ চাওক ইয়াৰ আপোনালোকে দেখিবলৈ পাইছে বহুত দূৰ দূৰণিৰ মানুহ আহিছে গাইছ চাওক আৰু ভগৱানৰ প্ৰতি ইমান বিশ্বাস আৰু তেওঁলোকৰ আৰু একেবাৰে খালী ঠাই আছে এতিয়ালৈকে অহা নাই আৰু আহিব লাহে আহি আছে মানুহ আৰু এতিয়ালৈকে সেই যজ্ঞগ্ৰন্থটো আৰম্ভ হোৱা নাই হ'ব আৰু লাহে হ'ব কাৰণ কিয় ইমান ৰ'দতো মানে ভিডিঅ' বনাই আছোঁ আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব এয়া চাওক আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে বহুত চাৰা মানুহ আহি গৈছে এতিয়া চাওক ননয় শিৱ মন্দিৰ সমীপতে ভাৰত সেৱাশ্ৰম পতিত হোৱা উদ্যোগৰ প্ৰতিষ্ঠাতা প্ৰণৱানন্দ বানপ্ৰস্থ আশ্ৰমত এয়া হোৱা অনুষ্ঠিত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আৰু ইয়াত চাওক ফাইনেলি ইয়াতে মানে পূৰা মানে পানী চানী মানে কিবা খোৱা বোৱা মানে যোগাৰ চব খোৱা আছে তো ধুনীয়াকৈ মানে আশ্ৰমৰ পিছতে ইয়াত খোৱা বোৱা চব হৈ যাব মানে ফিল্ডৰ চিল্ডৰ পানী চানী পূৰা আছে ইয়াতে পূৰা মানে ঠিক কৰি থৈ দিছে যোনে পানী পিয়া লাগে তেওঁলোকে খাব পাৰিব মানে গিলাচ এতিয়া বৰ্তমান মানে পূজা আৰম্ভ হৈ যাব লৈছে গাইছ মানে পূজা আৰম্ভ হৈ যাব লৈছে মানে এতিয়া বৰ্তমান পানী তুলিব যাব তো পানী তোলাটো কি হয় কেনেকুৱা মানুহ হয় চাই থাকিব মানে কেনেকৈ আহে কেনেকৈ শাৰী পাতি আহিছে ক'ৰ পৰা মানুহ আহিছে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে গাইছ ইয়াত চাওক আৰু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আজি মই আছোঁ নগাঁৱত চাৰা এনেকুৱা মানুহ আৰু প্ৰথমবাৰ আহিছোঁ গাইছ নগাঁও সদায় আহিছোঁ কিন্তু সেই ঠাইটোত প্ৰথমবাৰ আহিছোঁ বহুত দূৰ গাইছ চাওক
সকলো জাতিৰ ধৰ্মটো বেলেগ বেলেগ হ'লেও ভগৱানটো একেই আৰু ভগৱানৰ ওপৰত কিমান বিশ্বাস গাইছ এওঁলোকক চাওক আৰু ইমান ৰ'দতে যে এনেকৈ পূজা কৰি আছে গাইছ মানে এয়া চাওক আপোনালোকক যিমানখিনি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিছোঁ ইয়াত চাওক গাইছ 108খন যজ্ঞকুণ্ডত মই এতিয়া উপস্থিত আছোঁ আৰু ইয়াৰ এতিয়া বৰ্তমান পানী তুলি আছে চাই থাকিব সেইখিনি কামাখ্যা বাবু, কামাখ্যা পাল মহাশয়, কামাখ্যা পাল মহাশয়। নপনুৱা এটা গাঁৱত এই অঞ্চলত মানে যজ্ঞটো পতা আছে এই অঞ্চলত মানে বহুত সাৰা মানুহে ডেভেলপ কৰি পতা আছে গাইছ ইয়াৰ চাওক মানে বহুত সাৰা মানুহ আৰু আপোনালোকে নিশ্চয় আহিব মই কণ্টেক্ট নম্বৰটোৰ তলত লিংক দি দিম আৰু সেই নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব আৰু নেক্সট চ' গাইছ মানে এইখন ভিতৰি গাঁৱটো আপোনালোকে যদি অলপ আগুৱাই নিব আৰু সেই গাঁৱটো মানে অলপ ডেভেলপ কৰিব বুলি আশা কৰিছোঁ আৰু ইয়াৰ চাওক মানে ৰ'দতে ইমান পূজা কৰি আছে গাইছ মানে জুই চুই পুৰা দি পূজা কৰি আছে আৰু ইয়াৰ চাওক পূজা মণ্ডলটো এতিয়া আপোনালোকক নিশ্চয় দেখাই আছোঁ আৰু যিমানখিনি পাৰে শেষলৈকে দেখাই যাবলৈ চেষ্টা কৰিম আৰু কণ্টেক্ট নম্বৰটোৰ তলত লিংক দি দিম আৰু সেই কণ্টেক্ট নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব বাবে আকৌ আহিব নেক্সট বছৰত যাতে সেই যজ্ঞ বিশ্বৰ 108খন যজ্ঞকুণ্ডৰ কৰি থকা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আৰু তেওঁলোকৰ বাবে এটা ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু লগতে সেই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে কমেণ্ট কৰি জনাব মানে কেনেকুৱা হৈছে মানে যিসকলে ইমান কষ্ট কৰি হ'লেও ৰ'দত পূজা কৰি আছে আৰু ভগৱানৰ প্ৰতি ইমান বিশ্বাস আৰু আপোনালোকে সকলোৱে এনেকৈ কৰেনে বাৰু আৰু দেখিবলৈ পাইছে এয়া বহুত সাৰা মানুহ আছে আৰু মোৰ এতিয়া দেখাই আছে আপোনালোকক যিমানখিনি পাৰে গাইছ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াত আপোনালোক নিশ্চয় দেখিব পাৰে যিসকলক খৰি শেষ হৈছে খৰিটো মানে ভগাই দিয়া হৈছে তাতে বলন্তীয়া থকা হয় আৰু সেই বলন্তীয়াবিলাকক এতিয়া মানে পূৰা জুই চুই দি দিছে তাৰপিছত খৰি চৰি ভগাই দিছে যিবিলাকৰ খৰি শেষ হৈ যায় খৰিবিলাক ভগাই দিয়া হয় আৰু নগাঁৱৰ নপনুমা ননৈ এটা গাঁৱৰ ভিতৰি অঞ্চলত ইয়াৰ অনুষ্ঠিত পতা হৈছে আৰু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে গাইছ মানে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে বহুত দূৰৰ পৰা মানুহ আহিছে পূজাৰ বাবে ইমানখিনি কৰিবৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক লগতে ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে কমেণ্ট কৰি জনাওক ভিডিঅ'টো কেনেকুৱা লাগিছে গাইছ চাই থাকিব আৰু তেওঁলোকৰ প্ৰতি এটা কমেণ্ট কৰি ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব বোলে চ' গাইছ এতিয়া মানে এইটো যিটো প্ৰগ্ৰেমটো আছিলে সেইটো মোটামুটি শেষ হৈ গৈছে আৰু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে মানে ইয়াত কোনো নাই আৰু এতিয়া বৰ্তমান আমি কিবা এটা দুপৰীয়া আহাৰ গ্ৰহণ কৰিব বোলে সেই আহাৰটো বা কেনেকৈ কি ব্যৱস্থা কৰিছে তাৰ বিষয়ে অলপ চাব যাম আৰু খাবও যাম মানে ভিডিঅ'টো দুপৰীয়া পূজাৰ হোৱাৰ পিছত আহাৰ গ্ৰহণ কৰিবলৈ সকলোৱে থাল লৈ বহি আছে থাল লৈ কিছুমানে খাই আছে গাইছ ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আৰু যিমানখিনি পাৰে আপোনালোকক আজি দিনটোৰ ভিডিঅ'টো ইমানতে শেষ কৰিবলৈ সমাপ্ত কৰিবলৈ লৈছোঁ আৰু এইফালে মানে বৰ্তমান মানে পূৰা ভগাই দি আছে আৰু গাইছ কি হ'ল মানে খিচিৰিটো নোপোলাই ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বুলি দয়া করে ধৈর্য ধরুন নেক্সট ভিডিঅ'ত লগ পাম 10 মিনিট ধৈর্য ধরুন 10 মিনিট ধৈর্য